আমাৰ নেহিয়া আৰু পাপেক ৰেডি আমি এতিয়া ক'ত যাম বেটা প্লেনেটৰিয়াম চাব যাম নলবাৰী প্লেনেটৰিয়াম খুলিছিলে আৰু নাহিয়াই ঘৰত অভয়পুৰীত থাকোঁতেই চিঞৰি আছিলে যে প্লেনেটৰিয়াম চাম নলবাৰী প্লেনেটৰিয়াম চাম তো অৱশেষত আমাৰ সেই দিনটো আহিল আমি এতিয়া নলবাৰী প্লেনেটৰিয়াম চাব যাব ওলাইছোঁ আৰু কালি যাব খুজিছিলোঁ আমি কালি যাব খুজিছিলোঁ কালি বন্ধ কালি সেইকাৰণে আমি গংগা যমুনা ৰিজৰ্টত গ'লোঁ তো আজি আমি যাম এতিয়া নলবাৰীৰ প্লেনেটৰিয়ামত তো আপোনালোকে চাই থাকিব ব্লগটো আমি দেখুৱাম যদি যিমান দূৰ দেখাব পাৰোঁ প্লেনেটৰিয়ামৰ ভিতৰত মই দেখাবলৈ চেষ্টা কৰিম আমি ফুৰিয়ে থাকিম য়েছ আমি ফুৰিবলৈ আহিছোঁ নলবাৰীটো ফুৰিয়ে থাকিম না বেটা আমি ফুৰিয়ে থাকিম আৰু আপোনালোকে চাই থাকিব ঠিক আছে এই মজেদাৰ ব্লগটো হাই ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি আমি গৈ আছোঁ তাৰকা গৃহ চাবলৈ নলবাৰী নতুনকৈ অপেনিং কৰিছে নলবাৰী প্লেনেটৰিয়াম আমি গৈ আছোঁ তালৈকে এয়া আৰিফুল এয়া নাহিয়া এইটো আৰু এটা আৰিফুল টু আৰিফুল আগত আৰু নাহিয়া এয়া আমাৰ ধুনুকা আৰু মই আমি 4-5জনে গৈ আছোঁ প্লেনেটৰিয়াম চাবলৈ ইয়াৰ পৰা বেছি দূৰ নহয় যেনিবা দেখাই আছোঁ আপোনালোকক চাই থাকক ভিডিঅ'টো এইটো নলবাৰী প্লেনেটৰিয়াম এইখন গেট আমি গাড়ীখন ইয়াতে পাৰ্কিং কৰিছোঁ এইখন গাড়ী পাৰ্কিং আৰু এতিয়া আমি যাম ভিতৰত চাই থাকিব আপোনালোকে ডাঙৰ কম্পাউণ্ড মস্ত ডাঙৰ কম্পাউণ্ডটো চাওক আপোনালোকে এইটো এই ভিতৰত এইটো তাৰকা গৃহটো নলবাৰী প্লেনেটৰিয়াম ডাঙৰকৈ বনাইছে চাওঁ আজি মানুহ অলপ কম বুলি মানুহ বহুত কম এনেহ'লে যেতিয়া প্ৰথম খুলিছিলে আমি চাওঁ নহয় নিউজবিলাক পাই থাকোঁ বাপৰে বাপ একদম টিকেটেই নাপায় এতিয়া টিকেটৰ সেই কমি গৈছে এতিয়া এই মই গোটেই ফটো উঠাত ব্যস্ত মই টিকেটটো কাটি লওঁ আপোনালোকে চাই থাকক ব্লগটো চাই থাকক ভিতৰত যদি দেখাব পাৰোঁ মই দেখুৱাম আপোনালোকক 4টা বজাত অসমীয়াত ন অসমীয়াত টিকেটৰ মূল্য এইটো পুৰস্কাৰৰ বাবে 50 টকা 30 টকা এইখন এণ্ট্ৰেঞ্চৰে সোমাই আহিলোঁ আমি ভিতৰৰ ইণ্টেৰিয়ৰটো এইটো বাবা চোৱা সেইটো মজা টাচ নকৰিবা দেই ৰাখী চক্ৰ ধুনীয়াকৈ দিয়া আছে ইয়াতে ডেক'ৰেশ্যন ভিতৰৰ ইণ্টেৰিয়ৰ এইটো মই দেখুৱাব চেষ্টা কৰি আছোঁ আপোনালোকৰ ধুনীয়াকৈ সজাইছে ইয়াতে প্লেনেটৰী মোচন এইটো এনেকৈ দিয়া আছে গ্ৰহৰ গতিও তাৰমানে এয়া চাওক এইটোখনৰ এইটো চেটাৰ্ণ বেটা এইটো চেটাৰ্ণ হয় এইটো চেটাৰ্ণ এইটো গুচাই দিব বোলে নাহিয়ে তাই ভিডিঅ'ত অলৰেডি চাইছে কাৰোবাৰ ভিডিঅ'ত চাইছে এইটো এটা চাইডে আৰ্টটো ফিক্স হয় আচ্ছা এইটো ইফালে লকচোন এইটো এণ্ডত ফিক্স হয় এইটো আৰ্টটো ফিক্স মানে পৃথিৱীটো ফিক্স কাৰণ তুলনাটো পৃথিৱীৰ লগত হৈ আছে আচ্ছা হা পৃথিৱীটো এইটো এণ্ডত ফিক্স থাকে হয় পৃথিৱীৰ লগত ইয়াতে বেলেগ গ্ৰহৰ তাৰমানে কম্পাৰিজনটো কৰা হ'ব অলপ খালি মানে লাগে ইউজ কৰিব লাগিব ইলেক্ট্ৰনিক বস্তুটো আচ্ছা বেছি যদি ফাষ্ট হয় নহয় চিষ্টেমটো হেং মাৰিব য়েছ ৰাইট আপুনি এইটো চোৱা হ'লে এইটো ৰিমুভ কৰি বেলেগ এটা উঠাই দি কম্পেয়াৰ কৰিছে অ'কে থেংক ইউ প্লেনেটটোৰ পজিশ্যনটো ইমান মানত দেখা পাওঁ কিন্তু যদি আমি দূৰবীনেদি ভালদৰে যদি চাওঁ একচুৱেল পজিশ্যনটো অলপ লেফ্ট বা ৰাইটৰ হ'লে অলপ ডেভিয়েশ্যন তাৰে কাৰণটো ইয়াতে এইটো হেৰি কৰাই আছে এইটো চালে গম পাব এইটো যদি মই দূৰৰ চ'ৰ্চ অফ লাইট বুলি ভাবোঁ ধৰি ল'লোঁ আমাৰ আৰ্ট গতিকে এইটো মাজৰ এটা হাই ডেঞ্চিটি অবজেক্ট ৰে অফ লাইটটোতো চিধাই আছে এলাইনমেণ্টটো মিলা আজিকালি বেলেগ গ্ৰহবিলাক কেনেকৈ দিব পাৰিম আহি দিবা দেই নাহিয়ে ওজনটো চাব কি গ্ৰহ আহিল এতিয়া আমি চাম গ্ৰহ আহিল ন নেপচুন লিখা আছে ঠিক আছে নেপচুনৰ ওজনটো ধুনীয়াকৈ ইয়াত ওলাইছে ওজনটো কিমান 1.024 নেপচুন ইনটু 1026 কেজি নেপচুনৰ ওজন পৃথিৱীৰ ওজন এইটো যিটো দিয়া নেক্সট দিয়া কিবা এটা এইটো ফেনাছ
শুক্ৰ গ্ৰহ আছে, শুক্ৰ গ্ৰহ আছে। আমি ভিতৰত সোমাইছোঁ, তাৰকাগৰৰ ভিতৰত সোমাইছোঁ। চাওক আজি মানুহ বহুত সেনেকা, মানুহ বহুত কম। এইটো ভিতৰত সোমাইছোঁ আমি গোটেইকালে। এতিয়া বহিম আমি আৰু 4টা বজাত, 4টা বাজিবলৈ এতিয়াও 10 মিনিটমান আছে, তো ষ্টাৰ্ট হৈ যাব। তাৰকাগৰৰ ভিতৰৰ ছাইডটো চাওক, সেইটো কণ্ট্ৰলিং ৰুম, কণ্ট্ৰল কৰে গোটেইখিনি। এতিয়া ষ্টাৰ্ট হোৱা নাই, কিন্তু আমাৰ মনোৰঞ্জনৰ কাৰণে জাষ্ট খালি এটা ট্ৰেইলাৰ দেখাই থকা হৈছে তাৰকাগৰৰ ভিতৰত। মানুহে ভৰি পৰিছে এতিয়া, চব চাৰিওফালে মানুহ হৈছে এতিয়া। কিছুমান চিট খালী আছে। এয়া আমি 3D চশমা পিন্ধিলোঁ। এইটো চাওক, চাওক আমাৰ নাহিয়া পিন্ধিছে, গোটেইকালে চশমা পিন্ধিছে, 3D চশমা। বঢ়িয়া লগা হৈছে গোটেইকেইটাকে। চাওক তুমি ইফালে চোৱা, তোমাক কেনেকুৱা লাগিছে চাওক, 3D চশমা। আমি চাই ওলাই আহিলোঁ, প্লেনেটৰিয়ামৰ ভিতৰৰ পৰা ওলাই আহিলোঁ আমি। কিন্তু কথাটো হ'ল যে ভিতৰত ভিডিঅ' কৰিব নিদিয়ে, ভিডিঅ' এণ্ড ফটোগ্ৰাফী নট এলাউড। চ' সেইটো কাৰণে মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ ভিতৰত কি হ'ল, কি দেখুৱালে। যি কি নহওক ভাল লাগিল, মহাকাশৰ পৰা ওলাই অহা যেন লাগিছে। কেনেকুৱা ক'লা কোৱা, কেনেকুৱা লাগিল চাই? ভাল লাগিছে। চ'লাৰ ছিষ্টেমটো মানে অকল ৰকেটৰ সেইখিনি দেখুৱালে, কিন্তু চ'লাৰ ছিষ্টেমটো ভাবিছিলোঁ যে চ'লাৰ ছিষ্টেমটো দেখাব, মানে মুন হওক বা আৰ্থ হওক বা আমাৰ যিটো চ'লাৰ ছিষ্টেমটো আছে, ছানৰ পৰা আৰম্ভ কৰি নেপচুন, প্লুটো, হয় নাই, চেটাৰ, সেইবিলাক নেদেখালে। অকল মানে কেনেকৈ চন্দ্ৰ অভিযান কৰিছে ভিতৰত সেইখিনি দেখুৱালে। ভিডিঅ'টো কৰিব নোৱাৰিলোঁ, এলাও নাছিল। যি কি নহওক ভালে লাগিল। মানে আমাৰ যেতিয়া স্পেচত কেনেকৈ আমাৰ অভিযানবিলাক চলিছিল সেইবিলাকে দেখুৱালে আৰু। এইটো হ'ল আৰ্থ, দেখিছেনে? মই দেখুৱাই আছোঁ চোৱা, এইটো চোৱা, এইটো হ'ল সূৰ্য, এইটো আমাৰ চন্দ্ৰ, এইটো আমাৰ পৃথিৱীখন এনেকৈ ঘূৰি আছে, দেখিছেনে? পৃথিৱী, এইটো চন্দ্ৰ নেকি? এতিয়া প্লেনেটৰী ম'শ্যন, দেখিছেনে? এনেকৈ ঘূৰি ঘূৰি যায়গৈ, এইটো প্লেনেটৰী ম'শ্যন বুলি কয়। এনেকৈ ওলাই আহে, এইটো প্লেনেটৰী ম'শ্যন। মই ইয়াত দেখুৱাই দিছোঁ ভিডিঅ'ত। গ্ৰহৰ গতি, গ্ৰহটো এনেকুৱা গতি থাকে, প্লেনেটৰী ম'শ্যন। এইটো নলবাৰী প্লেনেটৰিয়াম আমি চাই পেলাই ওলাই আহিলোঁ, আৰু গোটেইখিনি ভাল লাগিল শ্ব'টো। চ'লাৰ ছিষ্টেমৰ বিষয়ে নেদেখুৱালে, কিন্তু অকল আমাৰ স্পেচ অভিযানবিলাক যেতিয়া হৈছিলে সেইবিলাক দেখুৱালে। তো বেয়া লগা নাই, ভালেই লাগিছে। নাহিয়া, তোমাৰ কেনেকুৱা লাগিছে বেটা? ভাল লাগিছে। 3D চশমা এটা দিছিলে, চশমা পিন্ধি পেলাই আমি চালোঁ আৰু ভাল লাগিল প্ৰগ্ৰামটো। কম্পাউণ্ডটো কিন্তু বহুত ডাঙৰ। তো ঠিক আছে, তো বাই বাই নলবাৰী প্লেনেটৰিয়াম। এয়া আমি প্লেনেটৰিয়ামত ডাইৰেক্ট ওলাই পেলাই ঘগ্ৰাপাৰা আহিলোঁ। আৰু ঘগ্ৰাপাৰাৰ এইটো চাওক, বৃন্দাবন বুলি এখন নতুন ৰেষ্টুৰেণ্ট খুলিছে ইয়াতে, বৃন্দাবন ৰেষ্টুৰেণ্ট। তো তাত আহিলোঁ, চাওক খাই চাওঁ, একাপ চাহ খাই যাওঁ। গধূলি সময় হৈছে তো চাহৰ নিচাটো লাগিছে, একাপ চাহ খাই যাওঁ আমি ইয়াতে। বৃন্দাবন ৰেষ্টুৰেণ্টৰ ইণ্টেৰিয়ৰটো চাওক, এইটো ধুনীয়াকৈ ডেক'ৰেট কৰিছে, এনেকৈ মানুহ বহি খাই আছে। এইয়া আমাৰ খানালতে গৈছে, আমাৰ খানালে খাব এতিয়া। কি খাব? মলা চন্দনৰ ৰেডি খাব। আৰু আমাৰ নাহিয়া অলৰেডি খাব ষ্টাৰ্ট কৰিছে। নাহিয়া জিলাপি খাই আছে, টেষ্টি হয় জিলাপিটো। নাহিয়া জিলাপি খাই আছে। এইটো আমাৰ মালাই চমচম, ধুনু খালে। তাৰপিছত আমাৰ এই খানালে খাব, এই চাওক খানালে খাইছে। আমাৰ নাহিয়া খাই আছে জিলাপি, আমাৰ পেহীহঁতে আৰু আৰিফুলে খাই আছে মালাই চমচম। তাৰপিছত আমাৰ চাহ আহি আছে। এতিয়া ধুনু আহি গ'ল পুৰি, চাহানালৰ লোভ লাগছে দেখা। চাহ ঠাহ খাই আহি পেলাই এতিয়া আমি আহি পালোঁ বিশাল, নলবাৰীৰ বিশাল চক। নলবাৰীৰ বিশাল মাৰ্কেট। ইয়াতে আমি অলপমান হেৰি কৰিম, এই ঘৰৰ কাৰণে গ্ৰ'চাৰী আইটেম ইয়াত বজাৰ কৰি লৈ যাওঁ। কাইলৈ অভাৱীলৈ যামগৈ, তো সেইটো কাৰণে ইয়াতে বজাৰ কৰি আৰু ইয়াৰ পৰা আমি গুচি যামগৈ। লৈ এতিয়া আমি আহিলোঁ বিশালত, এতিয়া অলপমান বজাৰ কৰোঁ, ভিডিঅ'টো অন্ত পেলাওঁ এইখিনিতে। তেন্তে আজিৰ ব্লগটো ইয়াত অন্ত পেলাওঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ফ'ল' কৰি দিব চেনেলটো, RNB ফেমিলি ব্লগছ। বাই বাই।